नमस्कार एंड जय श्रीराम बंधु बान्धवी सकल। तो मोर अनवटी भिडिओ आपलोक बहुत बहुत स्वागतम जनाइছো। तो जी सकले मोर भिडिओबिलाक चाइ आछे हेइ सकले निश्चय जाने आमी बर्तमान आछो जम्मू एंड काश्मीरत। तो इयाते आहार पिছত बहुत इम्पर्टेन्ट एटा काम करिब लगा आछे आमार। तो हेइ कारणे आमी गई आछो मार्केटर फाले। तो एया चाওক सन्मुखत एटु एटा एयारटेल जिओ अफिस है। इयाते आहिছো आमार जिटु सिम आछे অসমত जिटु सिम ইউজ কৰিছিলো সেই সিমটো ইয়াতে আমি পোষ্টপেড কৰি লম। অসমত ইমান দিন আমি প্ৰিপেড ইউজ কৰিছিলো কিন্তু ইয়াতে পোষ্টপেড হৈ যাব আৰু এই সিমটো এতিয়া অল ইন্ডিয়া চলিব। তো এতিয়া হনকালে কামখিনি কৰিব লাগে আৰু তাৰ পিছত আমি যাম বজাৰৰ ফালে। তো फ्रेंड्स এতিয়া আকৌ এটা বহুত ইম্পৰ্টেন্ট বস্তু ল'ব লগা আছে। বহুত ইম্পৰ্টেন্ট হয়, মই পাহৰিয়ে গৈছিলো। তো আমি আহি পাই গলো গোল্ড মাৰ্কেটটো। এতিয়ালৈকে পোৱা নাই, বিচাৰিয়ে আছো দোকানটো। জনাই দিও কি বস্তু ল'ব লগা আছে। এটা ৰিমোট ল'ব লাগে শাহুমাৰ কাৰণে, কাৰণ শাহুমা মোবাইল ইউজ কৰিব নাজানে। তো সেই কাৰণে টিভি চাই টাইমটো কটাব লাগে। তো এয়া হল গোল্ড মাৰ্কেট বুলি যে কওঁ সেই গোল্ড মাৰ্কেটৰ মেইন জেগাটো। তো ইয়াৰ পৰাই একেবাৰে গোল দেখা পাব আপোনালোকে। ইয়া চাওক পুৰা একেবাৰে গোল, এনেকুৱা পুৰা গোল টাইপৰে চাৰিওফালে দোকান হয়। তো আমি দুয়োজনে ৰিমোটৰ দোকান বিচাৰি একেবাৰে পগলা। এতিয়ালৈকে আমি ৰিমোটৰ দোকান খুজিয়ে পোৱা নাই, বিচাৰিয়ে পোৱা নাই। তো এতিয়া বলা ময়ো মিষ্টাৰৰ পিছে গৈ থাকো। এয়া হল সোনি দোকান, ইয়াতে আছে চাগে। ময়ো কাকো সুধি চাওঁ। গাইজ খুৰা খুদিলো, খুৰা দোকানত তো নাই ৰিমোট। খুৰাই যে এইফালে 4-5টা দোকান এৰি এটা দোকান পাব, শিৱা ইলেক্ট্ৰনিক্স। তাতে পাম চাগে। এবাৰ তাতেও গৈ চাওঁ, কাৰণ বহুত ইম্পৰ্টেন্ট হয় গাইজ ৰিমোটটো। আৰু আমাৰ শাহুমা এনেকুৱা মানুহবিলাকে টিভি চাই কিন্তু বহুতে ভাল পায়। তো টিভি থাকিলে টাইম পাছ হৈ যাব। তো গাইজ এয়া চাওক এইফালে দি আহিলো। আকৌ মানে এনেকুৱা ৰাউণ্ড হয়। প্ৰথমতে মই একচুৱেলি জনা নাছিলো যে মাৰ্কেটটো গোল্ড মাৰ্কেট কিয় কয়। এদিন এজনী বাইদেৱে কৈছিলে যে মাৰ্কেটটো পুৰা গোল হয়, সেইকাৰণে মাৰ্কেটটোৰ নামেই গোল্ড মাৰ্কেট। ইয়াতে সেই মানে লাষ্টৰ যে দোকানবিলাক আছে তাতে কিছুদিনমান আগতে চুৱেটাৰবিলাক যে আছে ব্লেজাৰ নিচিনা হয়, ব্লেজাৰে হয় চাগে। তো সেই ব্লেজাৰবিলাক 300, 350, 400 এনেকুৱা মানত পাইছিল। ইমান সস্তা হয়। মিষ্টাৰে চাই আছে ৰিমোট। তো ব'লা মই অকণমান চাই লওঁ। ৰিমোট পাই গ'লোঁ আৰু দোকানটো এয়া চাওক এইটো দোকানে আছিলে। তো এতিয়া মিঠাইৰ দোকানত যাম। মিঠাই খোৱাৰ কাৰণে মুখখন বহুতে পগলা হৈ আছে। তো এইফালে নাযাওঁ, এইফালে গৈ থাকোঁ। তো ফাইনেলি আমাৰ ইম্পৰ্টেণ্ট কামখিনি হৈ গ'ল আৰু আমি কেইদিনৰ পৰা ভাবিয়ে আছিলোঁ কিন্তু বাহিৰত ওলাব পৰা নাই সময় কমৰ কাৰণে। আৰু আপোনালোকে জানাই যে বাহিৰত থাকিলে জব কৰিলে সময় বহুতে কম হয়, কেতিয়া সময়খিনি যে গুচি যায় গমেই পোৱা নাযায়। তো সেইকাৰণে ভাবিলোঁ যেতিয়া আহিছোঁ ইম্পৰ্টেণ্ট কামখিনি হৈ গ'ল, তো এতিয়া অকণমান বজাৰখিনিও কৰি লওঁ। তো বজাৰখিনিও আমি কৰিলোঁ আৰু এতিয়া আমি গৈ আছোঁ এটা মিঠাইৰ দোকানত। তো যেতিয়া আমি ঘৰৰ ফালে গৈ থাকিম তো বাটতে পাম সেই দোকানটো আৰু তাতে আমি মিঠাই খাই ল'ম। বহুতে মানে মনটো পগলা হৈ আছে মিঠাই খোৱাৰ কাৰণে। তো ফাইনেলি আছক আহিলোঁ। চুইট আৰু নিমকিন হয়। তো আমি যেতিয়া ঘৰলৈ যাম এই বাটেদি যাব লাগিব। তো ব'লা এতিয়া মিঠাই খাই লওঁ আৰু লগতে যদি বেলেগ কিবা খাব পাৰোঁ খাই ল'ম। তো মিষ্টাৰে কৈ আছে নাখাব, ৰিকুৱেষ্ট কৰি আছোঁ, অকলে ভাল নালাগে নহয়। তো গাইছ এয়া চাওক বহুত ধৰণৰ বিস্কিট আছে। তুমি রসমালাই খাবা? তাহলে আমি মিষ্টি একটা ওই মিষ্টি লगा दो। ये कितना है भैया? দাম একে যদি হয় তাহলে ওইটা খামু না। আৰু এয়া সব বহুত ধৰণৰ মিঠাই পাব ইয়াতে। আৰু মিঠাইবিলাকৰ মানে কিলো হিচাপত দাম হয়। ये है बेसन लड्डू, बालू शाही, गुजिया किलो মানে 1 কেজি গুজিয়া। এইটো গুজিয়া হয়। আমি যে কুলি পিঠা খাওঁ কুলি পিঠাৰ নিচিনা দেখা হয়। তো এইটো 1 কেজি 360 টকা হয়। গুড় ক্ৰাঞ্চি 400 টকা কিলো। আৰু জয়পুৰী লাড্ডু 300। কেশৰ ৰোল 400 কিলো। কেশৰ পেৰা 400 কিলো। সব 400। আৰু এইটো হয়
পিঠা আঙ্গুৰি 240 টকা কিলো হয় মিঠাই তো গাইস মই মিঠাই লৈ লৈছো আৰু লগতে খাম পাও ভাজি তো ওপৰতো আমি যাব পাৰি একচুয়ালি ইয়াতে টিকেট কাটিব লাগে আৰু ওপৰত বহি আৰামত খাব পাৰি ওপৰৰ ভিউটো আপোনালোকক দেখাইছো তো এয়া চাওক অকমান ৰেষ্ট কৰি লওঁ আৰু খাইও লওঁ লগতে কি খাম পাও ভাজি কনফিউজ পানী নাই নেকি হাতখন ধুই লওঁ বহুতে পলিউশ্যন হয় ৰাস্তাত বাটত পিছফালে চব মিষ্টাৰে বহি আছে খাই আছে অকলে খাব পাৰি তো আহি গ'ল আমাৰ পাও ভাজি তো এয়া চাওক পাও ভাজি তো গাইছ আমি আৰু এদিন আহিছিলোঁ বহুতে টেষ্টি হয় কাৰণে আজি আকৌ খাবলৈ ওলাইছোঁ তো হাফ মিষ্টাৰে খাব আৰু হাফ মই খাম মানুহ একেবাৰে নাই পুৰা খালী খাই ল'লোঁ আৰু এতিয়া আমাৰ সৰবৰ কাৰণে কিবা ল'ব লাগিব কেক ল'ব নেকি কাৰণ কেকটো আমাৰ সৰবৰ বহুতে ফেভৰেট হয় তো ইয়াৰ পৰা কিবা এটা পেষ্ট্ৰি লৈ লওঁ তো আমাৰ সৌৰভে বহুতে ভাল পাব আৰু তাৰ পৰা পেষ্ট্ৰি লৈয়ে আমি ৰাওনা দিছোঁ ঘৰৰ ফালে আৰু এয়া চাওক ঘৰ যাওঁতে যিটো ভিউ আছে গছবিলাক আছে একেবাৰে সিনাৰী নিচিনা লাগে তো সেইকাৰণে মই বহুতে ভাল পাওঁ সেইকাৰণে মই ভিডিঅ' শ্বুট কৰোঁ আৰু আপোনালোকে চাওক সাইডে দি মানুহৰ ঘৰ পাহাৰত হয় আমি একেবাৰে পাহাৰৰ কাষতে থাকোঁ পাহাৰ কাষত মানে মেইন পাহাৰৰ টিংটিঙালিত থাকোঁ কিন্তু দূৰৰ পৰাহে বুজা পোৱা যায় যে আমি ক'ত আছোঁ কিন্তু আমি য'ত থাকোঁ তাৰ পৰা বুজা নাযায় যে আমি পাহাৰত আছোঁ বুলি তো বহুত ভাল ঠাইত আছোঁ আমি যিসকলে আমাৰ ভিডিঅ' চাই ভাল পায় সেইসকলে অকণমান লাইক কমেণ্ট কৰিব যাতে আমি ভিডিঅ' বনোৱাৰ কাৰণে আৰু উৎসাহ হওঁ আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ ওচৰত আগবঢ়াব পাৰোঁ তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো এইখিনিতে আকৌ লগ পাম অন্য এটি ভিডিঅ' লৈ আৰু আশা ৰাখিছোঁ আৰু ইয়াতকে ভাল ভাল ভিডিঅ' দিম আৰু আপোনালোকে চাই ভাল পাব তো আজিৰ কাৰণে বাই বাই আকৌ লগ পাম অন্য এটি ভিডিঅ' লৈ আজিৰ কাৰণে জয় হিন্দ জয় অসম এণ্ড জয় কমতাপুৰ এণ্ড জয় জয় শ্ৰী ৰাম